দেউতা আজি মানে দীপ আহিব আৰু মই তাক আনিব যাম। আপোনালৈ ভাত আঞ্জা বনাই থৈ গৈছোঁ, আপুনি সোনকালে খাই ল'ব। আমালৈ ৰখিব নালাগে, দেৰি নকৰিব, আপুনি খাই দিব। মানে আহোঁতে অলপ দেৰি হৈ যাব। হ'ব দে, যা। তহঁত আহিলি, আহ। তই অকণ বহচোন। হ'ব দে। ভালে ভালে পালিহি? পালোহি দিয়ক বৰ্তা। আপোনাৰ গা মোৰ ভালে নহয়? আছোঁ দে বোপাই, আমিতো বুঢ়া মানুহ, আজি আছোঁ কালি নাই। যা অলপ ফ্ৰেছ হৈ লগৈ। বৰ্তা। আহিলি, বহ। দেউতা তুমি ইয়াতে বহি আছা? বহিছোঁ দে, বহ। তোমালোকে কিবা খালানে নাই? খালোঁ দিয়ক বৰ্তা। তুমি খালা নাই দেউতা? নাই খাবলৈচোন মনেই যোৱা নাই। সেইদিন দেখিছোঁ দেউতা তোমাৰ গাটো বেয়া, কিবা হৈছে নেকি তোমাৰ দেউতা? নহয় আজিকালি ঘৰখন কিবা খালী খালী যেন লাগে। খালী খালী মোৰো লাগে দেউতা ঘৰখন। সেইকাৰণে মই বিয়াখনৰ কথা ভাবিছোঁ। তেনেহ'লে মই ছোৱালী চাব পাৰোঁ? তই চাব নালাগে, মই ছোৱালী চাই থৈছোঁ। বৰ ধুনীয়া জাননে? দেউতাই যে অৱশেষত মোৰ কথাটো ভাবিলে। তেনেহ'লে তোৰ কোনো আপত্তি নাই ন? নাই দেউতা নাই, মোৰ আপোনাৰ কোনো কথাত আপত্তি নাই। তেনেহ'লে কাইলৈ তেওঁক মাতিম, তোমালোক সাজু হৈ থাকিব। তেওঁৰ লগত তোমালোকক চিনাকি কৰাই দিম। ঠিকেই ভাবিছে বৰ্তা। হ'ব দেউতা। ৰূপালী আহা। বিপ্লৱ শুনাচোন। দেউতা গৈছোঁ। দেউতা মাতিছিলে? ৰূপালী, এয়া বিপ্লৱ। হাই। বিপ্লৱ, এয়া ৰূপালী, তোমাৰ হ'বলগীয়া মা। কি? ইয়াতকৈ বেদনা লাগেনে ঐ জানমণি, জীৱনত শান্তি নহয়